কারা জেলা সমিতির অন্তর্গত শিথিলা আঞ্চলিক সমিতির পরিচালনাত আমার এই শঙ্করপাড়া স্কুলত আজি এখন সম্বর্ধনা অনুষ্ঠানের আয়োজন করেছে। আমার এইবেলি মাধ্যমিক আর উচ্চ মাধ্যমিক পরীক্ষাত প্রথম বিভাগে উত্তীর্ণ হওয়া ছাত্রছাত্রীসকলক সম্বর্ধনা দিয়ার পরিপ্রেক্ষিতত আজির এই অনুষ্ঠানটো পাতিছে। গতিকে আমি সদৌ অসম বাঙালী যুৱজাতীয় ফেডাৰেশ্যনৰ পৰা আমি আমাৰ চিঠিলা অঞ্চলৰ যে সন্মানীয় ব্যক্তিসকল আছে সিহঁতক আমি মাতি আনিছোঁ। আমি সিহঁতক আমি আজিৰ এই সভাত সম্বৰ্ধনা দিছোঁ। লগতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ এই আঞ্চলিকৰ তৰফৰ পৰা যি মানে মূল্যৱান বস্তুৰে দি আমি সম্বৰ্ধনা জনাম। আৰু লগতে ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল যেন আৰু ভালকৈ যেন লেখা পঢ়া কৰিব পাৰে, ভৱিষ্যতে যেন ডাঙৰ মানুহ হ'ব পাৰে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আজি হয়তো কোনোবাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, হয়তো 3-4টাত লেটাৰ পাইছে, আৰু যাতে ভৱিষ্যতে আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰে, আমাৰ এই চিঠিলা অঞ্চলৰ যেন সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীসকললৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। হাইস্কুল শিক্ষান্ত পরীক্ষা আর উচ্চ মাধ্যমিক পরীক্ষায় উত্তীর্ণ হওয়া সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমাৰ চিঠলা আঞ্চলিক সমিতিৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু লগতে সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সিহঁতে যাতে আজিৰ এই অনুষ্ঠানৰ পৰা আমাৰ সন্মানীয় ব্যক্তিসকলৰ পৰা কিছু বক্তব্য শুনি সিহঁতৰ মনত যাতে ভাল এটা উদ্দেশ্য বা পদক্ষেপ ল'ব পাৰে বা ভালকৈ ভৱিষ্যতে পঢ়া শুনা কৰিব পাৰে, সেইখিনি উদ্দেশ্য ৰাখি আমাৰ চিঠলা আঞ্চলিকৰ পৰা সিহঁতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তারপরে আমন্ত্রণ জানাচ্ছি স্বয়ং দেবনাথ বাবা হীরা, বাবা রামপ্রসাদ দাস দিল্লি। এবার আমি আমন্ত্রণ জানাচ্ছি রিয়া সাহা, পিতা অধীর সাহা, চিতলা বাজার। এবার আমন্ত্রণ জানাচ্ছি রিমা দেবনাথ, বকুল দেবনাথ। তাকান এদিকে তাকান, ধরেন সার্টিফিকেটটা ধরেন। হ্যাঁ হ্যাঁ, বাস সব হবে। পৰিৱেশ, এই পৰিৱেশত ভালদৰে আগুৱাই যোৱাটোই বিৰাট বড় এটা ডাঙৰ কথা, বিৰাট এটা সমস্যা হৈ পৰিছে আজিৰ দিনত। তোমালোকে আটায়ে সুখ্যাতিৰে কৃতকাৰ্য হৈছা। অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্ট কৰিবা বুলি আশা